আজি অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব। বিজেপিয়ে চাৰিওফালৰ পৰা এনেকুৱাকৈ লগাইছে যে নৰেন্দ্ৰ মোদী আহিব, আমাক বহুত কিবা কিনি দি যাব, এনেকুৱা যেন ঢাক ঢোল বজাই আছে। আৰু এইটো অসমৰ ৰাইজেও বুজি উঠিছে যে মোদী ডাঙৰীয়া নিৰ্বাচন আহিলে আহে আৰু নিৰ্বাচনৰ সময়ত বহু ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দি যায়। এইবাৰো কিছুমান প্ৰতিশ্ৰুতিৰ তেখেতে কিছুমান মোনা লৈ আহিছে আৰু এই প্ৰতিশ্ৰুতিৰ মোনাবোৰ আমালৈ দি যাব বা প্ৰতিশ্ৰুতিবোৰ আমাক ভুৱা প্ৰতিশ্ৰুতি দি যাব আৰু আমি সেইবিলাক শুনি শুনি থাকিব লাগিব। কিয়নো এইগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ নিৰ্বাচনৰ আগত কৈছিল, চিঞৰি কৈছিল যে 16 মেৰ পিছত বাংলাদেশে তালি টোপোলা বান্ধিব লাগিব। কিন্তু তাৰ পিছত কি হ'ল? তাৰ পিছত এইগৰাকী প্ৰধানমন্ত্ৰীৰ দিনতে তেওঁলোকে বাংলাদেশীক বৰপিৰা পাৰি দিয়াৰ স্বাৰ্থত আনিলে তেওঁলোকে। আৰু আনাৰ ফলত কি হ'ল? তেওঁলোকে আনি বাংলাদেশীক ডাইৰেক্টলি অসমত ৰঙা দলিচা পাৰি দিব খুজিলে, ভাৰতবৰ্ষত ৰঙা দলিচা পাৰি দিব খুজিলে বাংলাদেশীক। যি প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল যে বাংলাদেশী তালি টোপোলা বান্ধিব লাগিব, বাংলাদেশীক খেদি পঠিওৱা হ'ব, সেইগৰাকী প্ৰধানমন্ত্ৰীয়ে আকৌ বাংলাদেশীক ৰঙা দলিচা পাৰি দিলে। অসমৰ জাতীয় স্বাৰ্থ, জাতীয় স্বাভিমান বা অসমৰ মানুহৰ যি আবেগ অনুভূতিক ভৰিৰে মোহাৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই আমাৰ ওপৰত জাপি দিলে আৰু বাংলাদেশীক বৰপিৰা পাৰি দিলে। আৰু এইখিনিতে তেওঁলোক ক্ষান্ত ৰখা নাই। এই যে আন্দোলনৰ সময়ত 5 গৰাকীকৈ ডেকা তেজৰ বুকুৰ তেজেৰে ৰাঙলী কৰিলে তেওঁলোকে অসমৰ ৰাজপথ, মাতৃৰ বুকু সুদা কৰিলে, কিছুমানৰ নিহিৰৰ সেন্দুৰ শেষ কৰি পেলালে এইগৰাকী প্ৰধানমন্ত্ৰীয়ে। গতিকে মই আশা কৰিম যে আপুনি গুৱাহাটীলৈ আহিছে, এই যি 5 গৰাকী যুৱকৰ কেঁচা তেজেৰে আপোনালোকে গুৱাহাটীৰ ৰাজপথ ৰাঙলী কৰিছিল, তেওঁলোকৰ ঘৰে ঘৰে গৈ আপুনি ক্ষমা খুজক, মাতৃৰ ওচৰত কওক যে আপোনাৰ ভুলৰ বাবে এই ফুল কোমলীয়া যুৱকসকলে নিজৰ প্ৰাণ ত্যাগ দিব লগা হ'ল, প্ৰাণ বিসৰ্জন দিবলগীয়া হ'ল। কিয়নো আপুনিয়ে কৈছিল বাংলাদেশী খেদিম বুলি, আকৌ আপুনিয়ে বাংলাদেশী অনাৰ কাৰণে বৰপিৰা পাৰি দিলে। আপুনি বৰ ডিঙিৰ শিৰ ফুলাই 2014 চনৰ আগত কৈছিল যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব। ক'ত গ'ল এই অসমৰ থলুৱা ভূমিপুত্ৰসকলক লৈ আপুনি যি খেলা খেলিলে, আপুনি যে ঠগিলে, এইসকলক আজি আপুনি কৰজৰে ক্ষমা বিচাৰিব বুলি আমি আশা ৰাখিলোঁ যে আপুনি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব নোৱাৰিলে, আপুনি ক্ষমা বিচৰা উচিত। আপুনি অসম চুক্তিৰ 6 নং দফা আখৰে আখৰে ৰূপায়ণ কৰা হ'ব বুলি আপুনি কৈছিলে, সেইখিনি কথা আপুনি এতিয়া হোৱা নাই বাবে অসমবাসীৰ ওচৰত আপুনি ক্ষমা খুজি যাব বুলি আমি আশা ৰাখিম। আপুনি কৈছিল বছৰি 2 কোটিকৈ চাকৰি দিয়া হ'ব, শিক্ষিত যুৱকসকল এতিয়াও চাকৰিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। ভাৰতবৰ্ষত 45 কোটিতকৈ বেছি শিক্ষিত যুৱকে এতিয়া কৰ্মসংস্থাপনৰ বাবে দৌৰি ফুৰিবলগীয়া হৈছে, যি ভাৰতবৰ্ষৰ স্বাধীনতাৰ ইতিহাসত এয়া মানে আটাইতকৈ ভয়ংকৰ দৃশ্য, য'ত কেতিয়াও 45 কোটিতকৈ ইমান বেছি শিক্ষিত যুৱক কেতিয়াও নিবনুৱা হ'ব লগা নহৈছিল। আপোনাৰ দিনত নিবনুৱা হ'ব লগা হ'ল। আপুনি কৈছিলে সকলোৰে একাউণ্টত 15 লাখ টকাকৈ আহিব, ক'ত গ'ল সেই আপোনাৰ প্ৰতিশ্ৰুতি? আপুনি যদি দিব নোৱাৰে, সঁচাকৈ ৰাইজৰ ওচৰত আহি আপুনি কৰজৰে ক্ষমা বিচাৰিবলৈ আমি আশা কৰিম। আপুনি অসমত কৈছিল যে বানপানী ৰোধ কৰা হ'ব, গৰাখহনীয়া ৰোধ কৰা হ'ব, ক'ত গ'ল আপোনাৰ সেইবিলাক প্ৰতিশ্ৰুতি? সেইটো প্ৰতিশ্ৰুতি দূৰৰে কথা, বানপানী ৰোধৰ নামত, গৰাখহনীয়া ৰোধৰ নামত যিবিলাক পেকেজ, যিবিলাক টকা অসমলৈ আহিব লাগিছিল, তাৰো এতিয়ালৈকে বহু টকা আপোনালোকে আদায় দিয়া নাই, বহু টকা আপোনালোকে বন্ধ কৰি ৰাখিছে। তাৰ বাবেও আপোনালোকে বানপীড়িত লোকসকলৰ ওচৰত আচলতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ষমা খোজা উচিত। আপুনি বহুতবাৰ আহিলে, হয় বিজেপি নেতাসকলে কয় 60 বাৰ আহিছে, 65 বাৰ কোনোবা প্ৰধানমন্ত্ৰী আহিছিল নেকি? কিন্তু আপুনি যিমানে আহে সেইবাৰে আপুনি প্ৰতিশ্ৰুতি দিছিলে। আপুনি এডভান্টেজ আছামৰ কথা কৈ প্ৰতিশ্ৰুতি দিলে, আপুনি নমামী ব্ৰহ্মপুত্ৰৰ সময়ত প্ৰতিশ্ৰুতি দিছিলে, আপুনি কৈছিলে ব্ৰহ্মপুত্ৰৰ দুয়ে পাৰে এক্সপ্ৰেছ হাইৱে বনোৱা হ'ব, আপুনি কৈছিলে টুইন টাৱাৰ বনোৱা হ'ব, আপুনি কৈছিলে গুৱাহাটীক স্মাৰ্ট চিটি বনোৱা হ'ব, আপুনি কৈছিলে ব্ৰহ্মপুত্ৰ খনন হ'ব, আপুনি কৈছিলে যে ব্ৰহ্মপুত্ৰৰ তলেৰ সুৰংগ হ'ব। ক'ত গ'ল এই আপোনাৰ প্ৰতিশ্ৰুতিসমূহ? নে আপুনি অসমৰ মানুহক,
অজলা বুলি ভাবিছে নে অসমৰ মানুহক আপুনি বুৰ্বক বুলি ভাবি অসমৰ মানুহক প্ৰতিবাৰে আপুনি ভুৱা প্ৰতিশ্ৰুতি দি পেলাই ভুৱা প্ৰলোভন দি প্ৰবঞ্চনা কৰি থাকিব বুলি ভাবিছে নেকি বাৰে বাৰে আপুনি কিয় অসমৰ মানুহক প্ৰতাৰণা কৰিব বিচাৰিছে সেইকাৰণে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যদি আপুনি যিবিলাক প্ৰতিশ্ৰুতি 2014 চনৰ পৰা 2019 চনৰ ভিতৰত দিছিলে সেইসমূহ প্ৰতিশ্ৰুতি আপুনি পালন কৰিম বুলি আপুনি কৈ যাওক নতুবা আপুনি সকলোৰে ওচৰত যেনেকৈ কাৰ বাবে আপোনালোকে 5 গৰাকী মাতৃৰ বুকু হুদা কৰিলে 5 গৰাকী যুৱকৰ কেঁচা তেজৰ ৰাঙলী খেলিলে সেইবিলাক যুৱকৰ মাতৃৰ ওচৰত পৰিয়ালৰ ওচৰত আপোনালোকে ক্ষমা বিচাৰক আৰু আপোনালোকে যিবিলাক প্ৰতিশ্ৰুতি এতিয়ালৈকে প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই সেইবিলাকৰ বাবে কিন্তু অসমৰ ৰাইজৰ ওচৰত আপুনি ক্ষমা গুচি যাব বুলি মই আশা ৰাখিলোঁ